নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতাসকল, মই আজি আপোনালোকক দেখাব ওলাইছোঁ এটা VIP বাথৰুম। VIP বাথৰুমৰ কামখিনি আমি কৰিলোঁ, সেইখিনি কাম ক্লিয়াৰ হ'ল। এতিয়া অৱশেষত ৰেডি টু ইউজ, মানে ব্যৱহাৰৰ উপযোগী হৈ উঠিছে বাথৰুমটো। তো মই আপোনালোকক এটা এনেকুৱা বাথৰুম দেখাম যিটো বাথৰুম আপোনালোকে দেখি ভাল পাব। অন্যথা আপোনালোকে বাথৰুম বনোৱাৰ আগতে এই ভিডিঅ'টো চাব লাগে বুলি মই ভাবোঁ। তেতিয়া কমচে কম আপোনালোকে সৰু সৰু কিছুমান মিষ্টেক আপোনালোকে গম পাব। যেতিয়া বাথৰুম এটা বনায় তেতিয়া কোনটো কথাত বেছি গুৰুত্ব দিব লগা হয় বা কোনটো কথাত বেছি চাব লগা হয়, সেই কথাটো আপোনালোকে কমচে কম গম পাব। তেতিয়া মই সেইকাৰণে এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই বৰ্তমান যিটো ঘৰত আছোঁ, এই ঘৰটোৰ কাম আমি নিজে কৰাইছিলোঁ। ফাৰ্নিচাৰৰ পৰা আদি কৰি গোটেই ইণ্টেৰিয়ৰ কামখিনি আমি কৰাইছোঁ। তো হ'লে এতিয়া বাথৰুমটো মই আপোনালোক স্পেচিয়েলি বাথৰুমটো মই দেখাম। তো বাথৰুমটো ইউজ কৰাব পৰা হৈছে। বাথৰুমটো এইফালৰ এইটো বাথৰুম। তো ব'লক বাথৰুমটোৰ ভিতৰলৈ আমি সোমাই গৈ আছোঁ। এইটো হ'ল বাথৰুম। বাথৰুমৰ সন্মুখ মেইন গেটখন এইখন, আৰু গেটখনৰ ওচৰতে এনেকুৱা গ্লাছ এখন লগাই থোৱা আছে, য'ত বাথৰুমৰ পৰা ওলাই আহি কিনে নিজৰ চেহেৰাটো এবাৰ চাব পাৰে। এইটো বাথৰুমৰ ৱেষ্টাৰ্ণ বেচিন হয়। এইটো বেচিনৰ তলত মানে এনেকুৱা আছে। এই বস্তুটো অ'পেনলি থাকিব। কেতিয়াবা ডাষ্টবিনে হওক বা কিবা এনেকুৱা লেতেৰা বস্তুবিলাক ইয়াৰ তলত ভৰাই থ'ব পাৰে। ওপৰত গ্লাছ দিয়া আছে, এক লুকিং মিৰৰ গ্লাছ। জেকুৱাৰৰ হয় এইবিলাক। এই গোটেই যিখিনি আছে জেকুৱাৰৰ। আপোনালোকে কাম কৰালে এটা বস্তু মন কৰাব, যিটো কানেকশ্যন পাইপ থাকিব, এই যিটো পাইপ আছে সেই পাইপটোৰ নাম হ'ল কানেকশ্যন পাইপ। ইয়াতে দুটা অপশ্যন আছে, এটা হট ৱাটাৰ, এটা কুল্ড ৱাটাৰ। হট ৱাটাৰ লাগিলে আপোনালোকে হট ৱাটাৰ ইউজ কৰিব পাৰে, কুল্ড লাগিলে কুল্ড ৱাটাৰ ইউজ কৰাব পাৰে। আপোনালোকৰ যোনটো মানে সুবিধা হয় সেনেকুৱাকৈ অপশ্যনটো ৰাখি থৈ দিয়া আছে। আপোনালোকে এটা কথাই মন কৰিব, যেতিয়া মিস্ত্ৰীসকলে কাম কৰে বা মিস্ত্ৰীসকলে কাম কৰিব, কমচে কম প্লাম্বাৰবিলাকে কাম কৰিলে কি হয়, কেতিয়াবা নাটবিলাক বা স্ক্ৰুবিলাক LNT টাইট কৰোঁতে অকণমান লুজ হৈ থাকে, তেতিয়া ৱাটাৰ লিকেজ হয়, পানী লিকেজ হয়। তো এইটো এটা মন কৰিব লগা কথা। আৰু যেতিয়া ভিতৰৰ কনচিলৰ কামখিনি কৰাব, পাইপৰ যিখিনি কনচিলৰ মানে ৱালৰ ভিতৰে যেতিয়া কনচিলৰ কামখিনি কৰাব, তেতিয়া আপোনালোকে মন কৰিব য'ত চকেট দিব বা জইন কৰাব পাইপবিলাক, তাতে যাতে কোনো ধৰণৰ অলপো হাৱা লিক নহয় বা পিছলৈকে যাতে সেনেকুৱা কোনো চান্স নাথাকে। যেতিয়া জইনবিলাক কৰাব, ভালকৈ আঠাবিলাক মাৰি ভালকৈ যাতে মানে জইনটো মাৰিব পাৰে, সেই কথাটো আপোনালোকে মিস্ত্ৰীবিলাকৰ লগত ডিছকাছ কৰি লোৱাটো মই বেছি ভাল বুলি ভাবোঁ। আৰু এই কথাটো আগতে মালিকবিলাকে জনা উচিত। এইটো হ'ল বাথৰুমটোৰ সন্মুখ ভাগ। এই ৱালত যিবিলাক লাগি আছে এইবিলাক হাই গ্ল'চি টাইলছ এইবিলাক। তো টাইলছে হয়, এইবিলাক চব গ্ৰুপিং আছে। গ্ৰুপিং দেখিবলৈ গ্ৰুপিংটো আছে, হাই গ্ল'চ। আৰু ওপৰৰ যিখিনি আছে, এই ওপৰৰখিনি চবফালে এই ওপৰৰখিনি ৱাল টেক্সাৰ কৰা হৈছে ইয়াতে। এইবিলাক সৰু সৰু বালিৰ কণিকা লৈ কিনে ৱাল টেক্সাৰ বনোৱা হৈছে। ওপৰৰ এখন ফল চিলিঙত ট্ৰে লাইট দিয়া আছে। ফল চিলিঙত এইটো দৰ্জাখনৰ বেক চাইড। দৰ্জাখনত 30 mm ফ্লাছ ড'ৰ, তাতে হেণ্ডেল লগাই কিনে জেনেৰেলি লগাই থোৱা হৈছে। ইয়াতে এখন বৰ্ড লগাই দিম, বৰ্ড এখন হ'ব তাতে। এইটো হৈছে ভিতৰ ভাগ, বাথৰুমৰ ভিতৰ ভাগ। এইটো হ'ল এনৰিচ ইনৰ গিজাৰ। তো গিজাৰটো এইটো 15 লিটাৰ গিজাৰ, 15 লিটাৰ কেপাচিটি, ইয়াৰ ৱাটাৰ কেপাচিটি। ইয়াতে হট ৱাটাৰ আৰু কোল্ড ৱাটাৰ দুটা লাইন আছে। এইটো গিজাৰ পইণ্টত, ইয়াতে গিজাৰৰ পাৱাৰ পইণ্ট পাব ইয়াতে। এইটো যিটো কুমুদটো আছে, এইটো VIP কুমুদ হয়। এইটো ৱেষ্টাৰ্ণ VIP কুমুদ, এস্কৰ কোম্পানীৰ প্ৰডাক্ট। তো এইটো মষ্ট ইউজফুল প্ৰডাক্ট, আৰু যোনে ব্যৱহাৰ কৰে তেখেতসকলে ইয়াৰ মজাটো গম পায়। তো খুব ভাল। আৰু ইয়াতে যিটো চিষ্টন আছে, চিষ্টনটো এটাচ চিষ্টন হয়, মানে কুমুদৰ লগত এটাচ হৈ আছে চিষ্টনটো। এইটো আপোনাৰ বলকক দিয়া আছে ইয়াতে। বলককটো 2-in-1 বলকক, মানে তলৰ ফালে আপোনাৰ হেল্প প্ৰেছাৰ লগাব পাৰে। হেল্প প্ৰেছাৰটো ইয়াতে থাকি যায়। এইটো হ'ল হেল্প প্ৰেছাৰ, এইটো হেল্প প্ৰেছাৰ। চিষ্টনৰ পানীৰ লাইনটো ইয়াৰ পৰা লোৱা আছে। চিষ্টনৰ যিটো পানী যাব, ইনপুট পানীৰ লাইনটো ইয়াৰ পৰা লোৱা আছে। এডজাষ্ট ফেনখন ওপৰৰ ফালে, এইখন এডজাষ্ট ফেন। আৰু শ্বাৱাৰ লাইন হ'ল এইটো।
এইটো চাৱাৰ লাইন, এইটো মিক্সাৰ, ৱাল মিক্সাৰ। ৱাল মিক্সাৰৰ ইয়াতে দুটা লাইন, এটা হট ৱাটাৰ, এটা কোল্ড ৱাটাৰ। আপুনি যেনেকুৱা লাগে সেনেকুৱাকৈ ইউজ কৰাব পাৰে। এইটো বলপকৰ তলৰ ফালে পানী ওলাব, এইটোৰ লগত কথা। এইটো যদি তলফালে থাকে তেতিয়াহ'লে তলৰ ফালে ওলাব, এইটো যদি ওপৰ ফালে থাকে তেতিয়া চাৱাৰত পানী ওলাব। কিছুমানৰ উল্টা হয়, কিছুমানৰ তলফাল ওপৰফাল বুলি কথা নাই, কিছুমানৰ বেলেগ বেলেগ আহে। তো সেইটো কোম্পানী ৱাইজ বেলেগ বেলেগ আহে। এইবিলাক চব জেকুৱাৰৰ মাল, নম্বৰ 1 ব্ৰেণ্ডেড কোম্পানী মাল। এইটো হ'ল তলৰ ফালে যিটো টাইলছ দিয়া আছে, এই টাইলছখিনি অকণমান খহটা আছে, যাতে পিছলৈকে কি হ'ব, পানী পৰিলেও শেলুৱৈ বান্ধি নাযায়। সেইটো কাৰণতে অকণমান বাথৰুমৰ তলৰ যিবিলাক টাইলছ দিব অকণমান খহটা টাইপৰ দিব, প্লেইন নিদিব। প্লেইন দিলে মানে পিছল খাই পৰাৰ কাৰণে এটা চান্স থাকি যায়। এই ৱাল টেক্সাৰবিলাক চবফালে এনেকৈ মানে গোটেই ওপৰ ছাইডটো টেক্সাৰ বনাই দিয়া আছে। এইটো ৱাল টেক্সাৰ কৰা আছে। এইটো হ'ল টাৱেল ৰড। টাৱেল ৰড ইয়াতে মাত্ৰ বাথৰুমত লগাব লগা বস্তুৰ ভিতৰত 2-4টা বস্তু লগাব লগা আছে এতিয়া। তো সেইখিনি কাম আমি ৰিচেণ্টলি কৰাই আছোঁ। ইয়াতে লগাব, এই কৰ্নাৰত স্লেব লাগিব, মানে গ্লাছ স্লেব, কিবা কিবি সামগ্ৰী ৰাখিবলৈ, আৰু আপোনাৰ চপ চাবোন ৰাখিবলৈ ট্ৰে থাকিব, চপ ট্ৰে, আৰু আপোনাৰ কাপোৰ ৰাখিবলৈ মানে ৱাল এইটো টাৱেল ৰডটো দিয়া আছে। এটা মডিফাইড টাৱেল ৰড এটা আহিছে, য'ত মানে কম্বিনেশ্যন থাকে, মানে ভিতৰৰ ফালে আপুনি দৰ্জাখন বন্ধ কৰি ৰাখিব পাৰে। সৰু মানে ড্ৰয়াৰ টাইপৰ এটা আহে, তো সেইটো আমি ইয়াতে লগাম। বাকী আপোনালোকে চাই কেনেকুৱা পালে মোক জনাব। যদি আপোনালোকেও এনেকুৱা বাথৰুমৰ বনাব বিচাৰে বা তেনেকুৱা কিবা ৰিকুৱাৰমেণ্ট থাকে আপোনালোকৰ, তেতিয়াহ'লে মোক আপোনালোকে ডাইৰেক্টলি কণ্টেক্ট কৰাব পাৰে। তো মোৰ নম্বৰটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে ভিডিঅ'টো চালে গম পাই যাব। এইটো ৰেডি টু ইউজ কৰাব পাৰে। এইটো আমাৰ কমপ্লিট হৈ গ'ল কামখিনি। তো আজিলৈ এইটো ভিডিঅ'ত ইমানখিনি আছিলে। লগ পাম অন্য এটা পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।